অনুশীলনী 8.4 প্ৰশ্ন নম্বৰ 2 এটা তোমালোকে চাবা প্ৰশ্নটো মই পঢ়ি দিছো চেক এৰ সহায়ত এংগল এৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা। এতিয়া এই প্ৰশ্নটো মই বুজাই দিব লৈছো কেনেকৈ আমি চেক এৰ দ্বাৰা বাকী ত্ৰিকোণমিতিক অনুপাত কিটা প্ৰকাশ কৰিম। আমি এই 6টা অনুপাত মই ইতিমধ্যে লিখি ৰাখিছো sin a cos a tan a cot a sec a আৰু cosec a। এই আটাইকেইটা অনুপাত আমি sec a দ্বাৰা প্ৰকাশ কৰিব লাগে। sec a দ্বাৰা এংগল a এৰ মানটো sin এংগল a cos এংগল a tan এংগল a cot এংগল a sec এংগল a cosec এংগল a এইকেইটা তাৰ ভিতৰতে এই sec এংগল a টো আমি নালাগে। sec এংগল a টো আছে ইতিমধ্যে আমি sin টো sec ৰ দ্বাৰা প্ৰকাশ কৰিব লাগিব, cos টো sec ৰ দ্বাৰা, tan টো sec ৰ দ্বাৰা, cot টো sec a দ্বাৰা আৰু cosec টো sec a দ্বাৰা প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ sec a দ্বাৰা বাকি 5টা sin a cos a tan a cot a আৰু cosec a এই 5টা অনুপাত আমি sec a দ্বাৰা প্ৰকাশ কৰিব লাগিব। এতিয়া আমি এই অংকটো কৰিবলৈ যাওঁতে আমি ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মাজৰ সম্পৰ্ক আৰু ত্ৰিকোণমিতিক অভেদ ব্যৱহাৰ কৰিব লাগিব। কেনেকৈ কৰে মই দেখুৱাই আছো। সলিউশন নং 2 আমি এটা অভেদ জানো। আমি প্ৰথমে sin a টো sec a দ্বাৰা প্ৰকাশ কৰিম। আমি এটা অভেদ জানো যে আমি জানো sin স্কয়ার a প্লাস cos স্কয়ার a is equal to 1 এই অভেদটো আমি জানো। ইয়াৰ দ্বাৰা আমি এতিয়া sin স্কয়ার a is equal to 1 minus cos স্কয়ার a কৰিব পাৰি। লেফট হ্যান্ড সাইডৰ পৰা আমি ৰাইট হ্যান্ড সাইডলৈ cos স্কয়ার a টো আমি ট্ৰান্সফাৰ কৰিছো। ইয়াৰ পিছতে আমি sin স্কয়ার a 1 minus cos স্কয়ার a cos স্কয়ার a আছে cos a টো আমি 1 by sec a দ্বাৰা প্ৰকাশ কৰিব পাৰো। cos a 1 by sec a কিন্তু ইয়াত cos স্কয়ার a আছে গতিকে আমি sec স্কয়ার a কৰিব লাগিব। ইয়াৰ পিছতে আমি sin স্কয়ার উঠাই দিম, স্কয়ারটো যদি উঠাই দিওঁ বৰ্গ উঠাই দিলে ইফালে আমি বৰ্গমূল ল'ব লাগিব। গতিকে বৰ্গমূল আমি চিহ্ন দেখুৱাই দিছো। এতিয়া আমি লসাগু ল'ম 1 আৰু sec স্কয়ার a লসাগু হ'ব sec স্কয়ার a। এটো ইয়াত হৰ 1 আছে গতিকে ডাইৰেক্টলি পূৰণ হ'ব 1 ৰ লগত sec স্কয়ার a minus sec স্কয়ার হৰণ যাব গতিকে 1 হ'ব। গতিকে ইয়াৰ পিছতে আমি বৰ্গমূল যদি লওঁ তেতিয়াহ'লে বৰ্গমূল ল'লে ওপৰতো আমি ওপৰৰ টাৰ্মটো বৰ্গমূল ল'ব নোৱাৰো গতিকে sec স্কয়ার a minus 1 থাকিব। তলত sec স্কয়ার a আছিলে sec স্কয়ার a বৰ্গমূল হৈ গ'ল sec a। গতিকে আমি দেখিলো sin a টো sec ৰ দ্বাৰা প্ৰকাশ কৰিলে এনেকুৱা ধৰণৰ সম্পৰ্কটো আহিব। গতিকে এইটো আমি এটা ইতিমধ্যে কৰা হৈ গৈছে sin a টো আমি sec ৰ দ্বাৰা প্ৰকাশ কৰিলো। এতিয়া আমি cos a টো প্ৰকাশ কৰিম। এইটো ইতিমধ্যে মহাই দিছো। এক নম্বৰ হৈ গৈছে। ইতিমধ্যে আমি cos টো আমি sec ত প্ৰকাশ কৰিম। এইটো cos টো আমি জানোৱেই cos a is equal to 1 by sec a। এইটো আমি জানো। গতিকে এইটো cos a টো ইতিমধ্যে sec a এনেকৈ প্ৰকাশ হৈ যাব 1 by sec a। গতিকে এইটো নাম্বাৰ 2 আমি দুটা সম্পৰ্ক ইতিমধ্যে পালো। cos a টো sec a লগত সম্পৰ্ক আমি পাই গ'লো। এতিয়া আমি tan a টো প্ৰকাশ কৰিম। tan a টো sec a প্ৰকাশ কৰিম। আমি অন্য এটা অভেদ জানো। অন্য এটা অভেদ
1 plus 10 square a is equal to 6 square a. এই অভিক্ষেপটো আমি জানো, এই অভিক্ষেপটো জানো যে গতিকে 10a টো ইতিমধ্যে সেকে প্ৰকাশ হৈ আছে বুলি ক'ব পাৰি। গতিকে আমি 10 স্কোয়ার a লেফট হ্যান্ড সাইডত ৰাখি দিওঁ, 1 তাৰ লগত প্লাস আছে, 1 টো আমি রাইট হ্যান্ড সাইডত লৈ যাওঁ। গতিকে sec স্কোয়ার a minus 1, গতিকে 10a আমি স্কোয়ারটো উঠাই দিম, স্কোয়ার উঠাই দিলে এফালে স্কোয়ার ৰুট ল'ব লাগিব। গতিকে sec স্কোয়ার a minus 1, এইটো ইতিমধ্যে 10a টো ইতিমধ্যে sec a প্ৰকাশ হৈ গৈছে। গতিকে এই 3 নম্বৰ অনুপাতটো ইতিমধ্যে আমাৰ সেকলে গুচি গৈছে। গতিকে এইটো হ'বগে নাম্বাৰ 3। নাম্বাৰ 3 ইয়াৰ পাছত আমি cot a আছে, cot a টো আমি সেকলে লৈ যাম। গতিকে আকৌ এটা কথা জানো আমি, cot a is equal to 1/10, এটা আমি জানো ত্ৰিকোণমিতিক অনুপাতৰ এটা সম্পৰ্ক cot আৰু tan ৰ মাজৰ সম্পৰ্ক, cot a is equal to 1/10। ইতিমধ্যে আমি 10 এর মানটো ইতিমধ্যে cotত প্ৰকাশ secত প্ৰকাশ কৰি থৈছো, 10a is equal to root over sec square a minus 1। গতিকে 10 এর ঠাইত আমি root over sec square a minus 1 পাতি দিলে অংকটো সমাপ্ত হ'ব। গতিকে আমি 10 এর ঠাইত আমি root over sec square a minus 1 পাতি দিম, sec square a minus 1। এইটো 5 নম্বৰ সম্পৰ্ক আৰু ইতিমধ্যে হৈ গৈছে। cot a টো ইতিমধ্যে 1/root over sec square a minus 1 হিচাপে আমি প্ৰকাশ কৰিব পাৰিম। গতিকে cot a টো ইতিমধ্যে secত প্ৰকাশ হৈ গৈছে। বাকি থাকিলে cosec a টো আমি লৈ যাম, cosec a টো secত আমি প্ৰকাশ কৰিম, cosec a টো secত প্ৰকাশ কৰিম আমি। ইতিমধ্যে আমি ত্ৰিকোণমিতিক অনুপাতবিলাকৰ আৰু এটা সম্পৰ্ক আমি জানো, যেহেতু sin a is equal to 1/cosec a, আমি cosec a ধৰে প্ৰকাশ কৰিম। গতিকে আমি cosec a পৰা যাম, cosec a is equal to 1/sin a, cosec a is equal to 1/sin a। গতিকে ইতিমধ্যে আমি sin a টো প্ৰকাশ কৰিছিলোঁ, তোমালোকে 1 নম্বৰ সমীকৰণত চোৱা, তোমালোকে 1 নম্বৰ আমি নাম্বাৰিং কৰি থৈ আহিছোঁ। গতিকে তাত আমি 1/sin a ঠাইত আমি পাতি দিম root over sec square a minus 1/sec a। গতিকে এইটো আছিল 1 নম্বৰ। গতিকে sin a ঠাইত আমি sin a ঠাইত 1 নম্বৰৰ পৰা আনিছোঁ root over sec square a minus 1/sec a। গতিকে এইটো যদি আমি ওপৰৰ 1 টো নাইকিয়া কৰি দিওঁ, তেতিয়াহ'লে ওপৰলৈ গুচি যাব sec a, তললৈ গুচি আহিব sec square a minus 1। আমি এটাকে cosec a টো ইতিমধ্যে sec a divided by root over sec square a minus 1, এইটো মতে আমি cosecৰ লগত secৰ সম্পৰ্ক স্থাপন কৰিব পাৰিম। গতিকে এইটো হ'ল 5 নম্বৰ ত্ৰিকোণমিতিক অনুপাত। গতিকে আমি 5টা ইতিমধ্যে secৰ দ্বাৰা প্ৰকাশ কৰিলোঁ, শেষত cosec a টো আমি sec a দ্বাৰা প্ৰকাশ কৰিব পাৰিলোঁ। গতিকে আমি দেখিলোঁ গোটেই 5টা অনুপাত আমি sec a দ্বাৰা প্ৰকাশ কৰিব পাৰিম। গতিকে তোমালোকে এইটো প্ৰেক্টিছ কৰি থাকিব লাগিব, তেতিয়াহে মনত থাকিব। গতিকে যিহেতু আমি এই 6টা অনুপাতৰ ভিতৰত এই 5টা অনুপাত আমি sec a দ্বাৰা প্ৰকাশ কৰিলোঁ। এইটো প্ৰশ্ন নম্বৰ আছিলে 2, তোমালোকে চাবা প্ৰেক্টিছ